Welcome to my YouTube channel Educare Tuition. আজি মই আলোচনা কৰিম ক্লাস 8 ৰ অধ্যায় 12 সূচক আৰু ঘাত। এতিয়া চাওক সূচক কি আৰু ঘাত কি। ঠিক আছে। ইয়াতে কি কৈছে সূচক আৰু ঘাত। ইয়াতে চাওক ইয়াতে দিয়া আছে 2 to the power 5. 5 টো কি হৈছে সূচক আৰু 2 টো কি ভূমি। ঠিক আছে। এইখিনি মনত ৰাখিলে হ'ব যে ওপৰত যি থাকিব হেতু হ'ব সূচক আৰু যাৰ ওপৰত থাকিব হেতু হ'ব ভূমি। ঠিক আছে। এতিয়া এইটো অধ্যায়ৰ মই অনুশীলনী 12.1 টো আজি আৰম্ভ কৰিম। এতিয়া চাওক 12.1 তাৰ আগতে মই কেইটামান ফৰ্মুলা লিখি দিম। ফৰ্মুলাখিনি চাই ল'ব। এক প্ৰকাৰ বিধি হয় এটো। সূচকৰ বিধি এক নম্বৰত কি দিয়া আছে এটো যেনিবা কি a to the power m পূৰণ a to the power n যদি এনেকুৱা থাকে আমি এনেকৈ লিখিব পাৰো যে a to the power m plus n লিখিব পাৰো। ঠিক আছে এটো হল এক নম্বৰ। দুই নম্বৰত যে a to the power m হৰণ a to the power n যেতিয়া কি হৰণৰ ক্ষেত্ৰত থাকিব তেতিয়া কি হ'ব a to the power m minus n। ঠিক আছে। তাৰ পিছত চাওক 3 নম্বৰ কি দিয়া আছে 3 নম্বৰত হ'ব a to the power m whole to the power n যদি এনেকুৱা পাৱাৰ থাকে তেতিয়া কি হ'ব পাৱাৰ দুটা কি হৈ যাব পূৰণ হৈ যাব। তেতিয়া a to the power m into n। তাৰ পিছত 4 নম্বৰ a পূৰণ b to the power m যেতিয়া এনেকৈ কি কৰি থাও পাৱাৰ যদি পূৰণ হৈ থাকে তেতিয়া কি সেপাৰেট আমি লিখিব পাৰো। কেনেকৈ লিখিম a to the power m পূৰণ b to the power m। ঠিক আছে। 5 নম্বৰ a by b দিয়া আছে যদি এনেকৈ ইনটু থাকে ঠিক আছে এটো সেপাৰেট কে লিখিব পাৰিম যে a to the power m by b to the power m যত কি b not equal to 0 হ'ব লাগিব। তাৰ পিছত চাওক 6 নম্বৰ 6 নম্বৰত কি দিয়া আছে a to the power যেতিয়া কি যদি কোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ কি হৈ থাকে 0 হৈ থাকে তেনেহলে কি হ'ব 1 হৈ যাব। ওকে a not equal to 0। এতিয়া চাওক অনুশীলনী অনুশীলনীত কি দিয়া আছে প্ৰথমটো এক নম্বৰত কি কৈছে মান নিৰ্ণয় কৰা। এক নম্বৰত দিয়া আছে 5 to the power minus 3 তো এটো কি কৰিব দিছে মান নিৰ্ণয় কৰিব দিছে এটোৰ মান কিমান হ'ব। ঠিক আছে। এতিয়া এক নম্বৰত দিয়া আছে মান নিৰ্ণয় কৰা সে 5 to the power minus 3। ঠিক আছে ইয়াতে 5 টো হল ভূমি আৰু এই minus 3 টো হল সূচক। সলিউশন যেতিয়া কি হ'ব কোনো ভূমিৰ ওপৰত যেতিয়া পাৱাৰ কি হৈ যাব মাইনাস থাকিব তেতিয়া আমি কি কৰিব পাৰো যে এটোক 1/5 to the power 3 কৰিব পাৰো। মাইনাস টো তলত আহিলে কি হৈ যায় প্লাস হৈ যায় আৰু এটো যদি ওপৰত লৈ যাও কি হ'ব মাইনাস হৈ যাব। ঠিক আছে। এতিয়া চাওক যেতিয়া কি আছে 5 to the power 3 হৈ গল এতিয়া 1/5 টো কেইবাৰ পূৰণ হ'ব তেনেহলে 3 বাৰ পূৰণ হ'ব। তেনেহলে মই কি কৰিম 5 into 5 into 5 তোমালোকৰ বুজাৰ কাৰণে এনেকৈ লিখিছো। এতিয়া চাওক 5 টো 3 বাৰ পূৰণ 1/5 5 যায় কিমান 25 আৰু 25 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 125 হ'ব। এটো হ'ব ইয়াৰ आंसर। তাৰ পিছত দিয়া আছে 2 নম্বৰ 2 নম্বৰত কি দিয়া আছে 2 নম্বৰত দিয়া আছে -4 to the power -2। এতিয়া চাওক -4 to the power -2 আছে তাৰ মানে মই এনেকৈ লিখিব পাৰো যে 1/-4 আছে তো -4 এ লিখিছো। ঠিক আছে। এতিয়া এই -টো যেহেতু পাৱাৰটো কি আছে মাইনাস আছে তলত আহিলে কি হ'ব প্লাস হৈ যাব। তো এতিয়া
এই ব্ৰেকেটটো উঠাই দি যেতিয়া কি কৈছে যদি সূচক বা পাৱাৰ যদি ধনাত্মক থাকে তেনেহলে এই সংখ্যাটো যদি মাইনাসও থাকে তেনেহলে কি হৈ যাব প্লাস হৈ যাব তেতিয়া মই কি কৰিম 4 টু দি পাৱাৰ 2 লিখিব পাৰো ঠিক আছে এতিয়া চাওক 1/4 কেইবাৰ আছে দুইবাৰ তেনেহলে 4 * 4 1 কি হ'ব 4 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 16 এটো হ'ব ইয়াৰ आंसर তাৰ পিছত চাওক 3 নম্বৰ 3 নম্বৰটো কি দিয়া আছে -4 টু দি পাৱাৰ -3 এতিয়া চাওক এই 2 নম্বৰটো নিচিনা একেই বস্তু এটো তো এটো কি কৰিম 1/-4 টু দি পাৱাৰ 3 লিখিম মাইনাসটো তলত আহিলে কি হৈ যায় প্লাস হৈ যায় এতিয়া 1 যেহেতু ইয়াতে কি আছে সূচকটো কি অযুগ্ম ঠিক আছে অযুগ্ম হলে কি হ'ব এই পাৱাৰটো এই ইয়াতে কি হ'ব মাইনাসটো মাইনাসই থাকিব তেনেহলে 4 টু দি পাৱাৰ কি হ'ব 3 হ'ব মাইনাসটো থাকি যাব এতিয়া চাওক এই -4 টো কেইবাৰ পূৰণ ওপৰত কি আছে 3 আছে মানে 3 বাৰ পূৰণ -4 * -4 * -4 ঠিক আছে এতিয়া চাওক 1/4 4 লগত 16 16 কিমান হ'ব 4 * 66 ঠিক আছে তেনেহলে এটো কি যেহেতু অযুগ্ম আছে তিনিটা আছে তেনেহলে মাইনাসটো থাকি যাব কিমান হ'ব 64 এটা হ'ব ইয়াৰ आंसर তাৰ পিছত দিয়া আছে 4 নম্বৰ 4 নম্বৰত কি দিয়া আছে 5/7 - 1 টু দি পাৱাৰ 5 আমি এটা ইয়াত পাইছো ফৰ্মুলা এটাত আছিল ইয়াতে মই লিখিছো ইয়াতে চাওক যেতিয়া কি হ'ব p/q আকৃতিত থাকিব যদি পাৱাৰ থাকে তেনেহলে মই কি সেপাৰেট কে লিখিব পাৰো তো বিধি অনুযায়ী মই কি কৰিব পাৰিম মাইনাসটো থাকক যেহেতু ইয়াতে কি অযুগ্ম সংখ্যাটো মাইনাস থাকিবই ঠিক আছে তেনেহলে কি কৰো 5 ৰ ওপৰত পাৱাৰ 5 লিখিম আৰু 7 ৰ ওপৰতো পাৱাৰ 5 লিখিম এটো বিধি মতে কি আছিল a/b m আছিল যেহেতু কি লিখিছিলো a টু দি পাৱাৰ m/b টু দি পাৱাৰ m ঠিক আছে এটো বিধি মতে তাৰ পিছত চাওক মাইনাসটো থাকিবই 5 ৰ ওপৰত পাৱাৰ 5 মানে 5 বাৰ পূৰণ 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 5 বাৰ হল তাৰ পিছত 7 ও 5 বাৰ পূৰণ ঠিক আছে হৈ গল এতিয়া চাওক 5 5 * 25 5 5 25 যে কিমান হ'ব 125 ঠিক আছে আৰু হল কিমান 5 5 * 25 এতিয়া পূৰণ কৰিব লাগে কিমান 125 আৰু 25 ঠিক আছে 5 5 যে কিমান 25 আৰু 5 5 2 গুণ 10 আৰু 2 12 12 2 হাতত 1 5 1 গুণ 5 আর 1 কে 3 5 2 গুণ 10 10 শূন্য হাতর 1 2 2 গুণ 4 1 কে 5 1 2 গুণ 2 তো 5 2 8 2 ঠিক আছে কিমান পালো আমি 2825 মাইনাস তো আছে মাইনাস দিবা 7 ও কিমান বার পূরণ 5 বার পূরণ 7 7 গুণ 49 আৰু 7 7 গুণ 49 ঠিক আছে আৰু 7 ৰ লগত আৰু পূৰণ এতিয়া পূৰণটো মই ইয়াতে কৰি দিছো 49 পূৰণ 7 7 9 গুণ 63 63 3 হাতত 6 4 7 28 আৰু 6 ত কিমান 34 হৈ গল এতিয়া তাৰ লগত আৰু কিমান 49 পূৰণ 3 9 গুণ 27 27 7 হাতত 2 4 9 গুণ 36 আৰু 2 38 38 8 হাতৰ 3 9 3 গুণ 27 আৰু 3 30 4 3 গুণ 12 12 2 হাতৰ 1 4 4 গুণ 16 1 17 17 7 হাতৰ 1 4 3 গুণ 12 1 13 ঠিক আছে ইয়াতে কিমান 2 2 10 10 0 হাতৰ 1 তো 7 আর 1 8 3 আর 3 6 আর 1 কিমান পালো 16802 এটা হবে ইয়ার आंसर
তাৰপিছত 6 নম্বৰটো কি দিয়া আছে চাওক 6 নম্বৰ নহয় 5 নম্বৰ 5 নম্বৰ কি দিয়া আছে মাইনাছ 5/7 মাইনাছটো বহুত দূৰত হ'ল ইয়াতে পাৱাৰ -5 তো আগত দিয়া আছিল ধনাত্মক পাৱাৰ আছিল মানে সূচকটো ধনাত্মক আছিল ইয়াতে দিয়া আছে ঋণাত্মক সূচক ঠিক আছে বাকি গণিত সেমে আছে কেৱল সূচকটো ঋণাত্মক দিয়া আছে এতিয়া চাওক প্ৰথমত মই কি কৰিম এইটো আগত সেপাৰেট কে লিখি লম যেনে বিধি মতে লিখি লম তো মাইনাস এইটো আছে মাইনাসটো তো থাকিবই ঠিক আছে তাৰ পিছত 5 টু দি পাৱাৰ -5/7 টু দি পাৱাৰ -5 এইখিনি লগে ঠিকই আছে তাৰ পিছত এতিয়া চাওক এইটো যেটো আছে 1 এইটো আমি কি কৰিব পাৰো 1/5 লিখিব পাৰো কেনেকৈ লিখিম 1/5 টু দি পাৱাৰ 5 যেটো ঋণাত্মক আছে মই ধনাত্মক বনাই লৈছো আৰু এইটোক ইয়াতে এইটো মাইনাস থাকিব আৰু এইটোক লিখিব পাৰো 1/7 টু দি পাৱাৰ 5 ঠিক আছে এতিয়া চাওক মাইনাস ইয়াতে আছে মাইনাস থাকক তো এইটো আমি উল্টা লিখিব পাৰো এটো লিখিম 1/5 টু দি পাৱাৰ 5 পূৰণ আছে তো এটো কি কৰিম 7 টু দি পাৱাৰ 5 ঠিক আছে তো এটো কি কৰিম উল্টাইছো এটা কি 7 টু দি পাৱাৰ 5/5 টু দি পাৱাৰ 5 মাইনাস আছে মাইনাস তো 7 ক 5 ৰ লগত ই কৰিলে 5 7 টু দি পাৱাৰ 5 ক আমি কি ইয়াৰ আগত এটা পূৰণ কৰি পাইছো কিমান পাইছিলো 16 মাইনাস থাকক 16802 আৰু 5 ক পাৱাৰ কৰিলে কিমান হয় 2825 এটো হ'ব ইয়াৰ आंसर তাৰ পিছত দিয়া আছে কিমান নম্বৰ 6 নম্বৰ 1/3 মাইনাস পাৱাৰ 8 ঠিক আছে এতিয়া চাওক আগতেই মই কৈছিলো যেতিয়া কি পাৱাৰটো বা সূচকটো কি হ'ব ধনাত্মক হ'ব এই যুগ্ম হ'ব তেতিয়া কি মাইনাসটো কি হৈ যাব প্লাস হৈ যাব তো এটো 1/3 টু দি পাৱাৰ 8 লিখিব পাৰো ঠিক আছে এতিয়া চাওক তো বিধি মতে a by b যেতিয়া m থাকিব তেতিয়া কি কৰিব পাৰো a টু দি পাৱাৰ m b টু দি পাৱাৰ n এনেকৈ লিখিব পাৰো এতিয়া 1 টু দি পাৱাৰ 8 3 টু দি পাৱাৰ 8 তো একক যেতিয়া একৰ সূচক যদি কি যিমানে থাকক কি হ'ব 1 এই হ'ব ঠিক আছে আৰু 3 কিমান বাৰ পূৰণ 8 বাৰ পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ কিমান বাৰ হল 1 2 3 4 5 6 8 ঠিক আছে ইয়াতে লিখিছো এতিয়া 1/3 3 গুণ 9 3 গুণ 27 এখানে লেখা 3টা লেখা 27 আর 3টা 27 ঠিক আছে 3 3 কিমান 9 7 9 গুণ 63 63 3 9 গুণ 63 63 3 হাতত 6 9 2 গুণ 18 18 আৰু 6 6 24 মানে তার পিছত 3 9 27 27 অবধি আকো পূরণ 3 7 21 21 और 1 হাতত 2 7 2 গুণ 7 7 7 28 আর 2 30 30 और 0 হাতত 3 7 7 গুণ 7 2 গুণ 14 আর 3 ত 17 2 3 গুণ 6 2 4 গুণ 8 2 2 গুণ 4 1 6 15 5 7 1 5 আর 6 কিমান পালো 6 5 6 1 ঠিক আছে এইখিনি হল ইয়াৰ आंसर এক নম্বৰৰ খিনি হল এতিয়া দুই নম্বৰত কি দিয়া আছে সূচকীয় ৰূপত প্ৰকাশ কৰা ঠিক আছে তো এটো সূচকীয় ৰূপতে আছে তাৰমানে এনেকুৱা টাইপৰ বনাব লাগে এইখিনি ঠিক আছে একেবাৰে সহজ নিয়মত কৰি দি আছো এতিয়া চাওক এক নম্বৰত দিয়া আছে 300
43 আৰু ইয়াত তলত দিয়া আছে 125 এটো সূচকীয় ৰূপত লিখিব লাগে 2 নম্বৰ সূচকীয় ৰূপত প্ৰকাশ কৰা 1 নম্বৰত দিয়া আছে কিমান 343/125 এতিয়া চাওক আমি এটো কেনেকৈ ওলাম প্ৰথমত কি কৰিম এইটোৰ কি কৰিম উৎপাদক ওলাম তাৰ পিছত এইটোৰ উৎপাদক ওলাম তেতিয়াই হ'ব এতিয়া চাওক 343 ৰ উৎপাদক ঠিক আছে একফালৰ পৰা চাওক সৰুৰে পৰা 2 ৰে হৰণ যায় নেকি না যায় কাৰণ লাষ্টত কি আছে অযুগ্ম সংখ্যা আছে না যায় তাৰ পিছত 3 ৰে ইয়াতে যুগ্ম সংখ্যা আছে এটা যেহেতু না যাব 3 ৰে ইয়াতে যদি যায় লাষ্টত ইয়াতে না যাব 4 ৰেও না যায় 5 ৰে না যায় 6 ৰে না যায় 7 ৰে চাওক কি হয় 7 ৰে ইয়াতে কিমান বাৰ যাব 34 ৰ মাজত 4 7 28 থাকিল কিমান 63 7 9 গুণ 63 যাব 7 ৰে 7 ৰে ইয়াতে প্ৰথমত কিমান বাৰ যাব 4 বাৰ যাব 4 7 28 থাকিল 63 4 9 গুণ 36 এই 7 9 গুণ 63 ঠিক আছে তাৰ পিছত আকৌ 7 ৰে 7 বাৰ যাব এখিনি হল তাৰ পিছত ইয়ত 125 ক চাওক ইয়াতে উৎপাদক হলক এই ইয়াতে কিমান বাৰ যায় হেতু 2 ৰে যায় নেকি চাওক 2 ৰে না যায় 3 ৰে না যায় 4 ৰে না যায় 5 ৰে যাব 5 ৰে যাব 5 ৰে ইয়াতে প্ৰথমত 2 বাৰ যাব 2 বাকি থাকিল 25 5 5 গুণ 25 তাৰ পিছত 25 ত কিমান বাৰ যাব 5 বাৰ যাব এখিনি হল আৰু তো না যায় এতিয়া আমি লিখিব পাৰো যে সলিউশন ঠিক আছে ওপৰত কিমান বাৰ যাব 7 পূৰণ 7 পূৰণ 7 তলত 5 পূৰণ 5 পূৰণ 5 তো ইয়াতে চাওক 7 কেইটা আছে 3টা আছে 7 সূচক কিমান হ'ব 3 আৰু 5 ক 3 আমি কি এনেকে তো আমি ৰাখিব নোৱাৰো এটা কি কৰিম দুটা মিলি এটাই বনাম নিয়ম এটো a to the power m by b to the power m এটো এনেকে লিখিব পাৰো a by b power m ঠিক আছে তো এটো এনেকে কৰিম 7/5 power 3 এটো হল ইয়াৰ आंसर একেবাৰে সহজ নিয়ম তাৰ পিছত চাওক 2 নম্বৰত কি দিয়া আছে 1/288 ঠিক আছে তো 1 তো ওলাব না লাগে আমাক কি ওলাব লাগে 288 টো হে ওলাব দিছে ঠিক আছে এতিয়া চাওক 288 এটো 2 ৰে যাব জানো দেখা গৈ আছে যাব বুলি 2 ৰে একবাৰ যাব 4 বাৰ যাব 4 বাৰ যাব তাৰ পিছত আকৌ 2 ৰে যায় 2 14 ৰ মাজত 7 দি যাব 2 ঠিক আছে আকৌ 2 ৰে যাব যেহেতু লাষ্টত 2 আছে ইয়াতে 3 বাৰ 1 12 36 আকৌ 2 ৰে যাব 2 ৰে 18 আকৌ 2 ৰে যাব 9 এতিয়া 2 ৰে না যায় এতিয়া 3 ৰে যাব 3 ৰে 3 এতিয়া চাওক 2 কেইটা আছে ওপৰত 1 টো থাকিব দিয়ক কেইটা সংখ্যা আছে 2 পূৰণ 2 পূৰণ 2 2 পূৰণ 2 পূৰণ এটা দুটা তিনটা চাৰিটা পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা হৈ গল তাৰ পিছত 3 পূৰণ 3 এতিয়া চাওক 1/2 কেইটা এটা দুটা তিনটা চাৰিটা পাঁচটা 2 to the power 5 পূৰণ 3 কেইটা দুটা মানে 3 to the power 2 এটো হল ইয়াৰ आंसर তাৰ পিছত 3 নম্বৰ কি দিয়া আছে 3 নম্বৰটো দিয়া আছে -27/343 এতিয়া চাওক ওলাব দিছে যেহেতু 343 টো মই একবাৰ ওলাইছো ইয়াতে 343 টো কিমান 7 ক কিউব কৰিলে 343 হয় তো আৰু 27 3 কিউব কৰিলে 27 হ'ব ঠিক আছে তো এতিয়া মই ডাইৰেক্ট লিখিব পাৰো -3 কিউব আৰু 7 কিউব তো একেলগত লিখিব লাগে মাইনাস ব্ৰেকেটটো দি দিয়ক 3/7 হোল কিউব এটো হ'ব ইয়াৰ आंसर তাৰ পিছত দিয়া আছে 4 নম্বৰত কি দিয়া আছে -125/216 ঠিক আছে তো 125 ৰ উৎপাদক মই উলাইছো আগতে এটো চাইছে আপোনালোকে এতে উলোৱা আছে 5 কিউব কৰিলে হৈ যায় এতিয়া কি 216 ৰ হে উলাব লাগে এতিয়া চাওক 216 ক কেনেকৈ উলাম 216 প্ৰথমত ইয়াৰ উৎপাদক উলাম 2 ৰে যাব যেটো 6 লাষ্টত আছে 2 ৰে একবাৰ যাব আৰু 16 ত কিমান বাৰ যাব
যেহেতু দুটা সংখ্যা একেলগত লগত থ'ব নোৱাৰি তেনেহ'লে এটা কি কৰিম শূন্য বহাম 16ত কিমান বাৰ যাব 8 বাৰ যাব তাৰপিছত আৰু 2 ৰে যাব 2 ৰে 5 2 ৰে 4 আকৌ 2 ৰে যাব 2 ৰে 2 2 ৰে 7 এতিয়া আৰু 2 ৰে নাযায় এতিয়া 3 ৰে যাব 3 ৰে কিমান বাৰ যাব 9 আকৌ 3 ৰে 3 কিমান পালো এটা দুটা তিনিটা 2 আৰু তিনিটা 3 পাইছো এতিয়া চাওক মাইনাস এটো তো জানুয়ে 5 into 5 into 5 এইটোৰ ক্ষেত্ৰত কিমান হ'ব 2 into 2 into 2 3 তিনিটা আছে 3 into 3 into 3 এখিনি হল 5 into 5 into 5 আৰু দি আছে 2 into 2 into 2 3 into 3 into 3 ঠিক আছে ইয়াতে তিনিটা আছে 2 3 তিনিটা আছে তো হৈ গল মাইনাস 5 সূচক 3 হল ইয়াতে 2 সূচক 3 পূৰণ 3 সূচক 3 এতিয়া চাওক যেহেতু এইটো গটাইখিনিত ই নাই এটো বেলেগকে দিয়া আছে তো এইটো ইয়ালৈকেই থাকিব লাগিব ঠিক আছে ইনটু আছে যেহেতু মাইনাস 5 কিউব দিয়া আছে ইয়াতে এইটো আৰু এইটো পূৰণ কৰিব পাৰি 3 দ্বিগুণ 6 ঠিক আছে 6 কিউব তো এইটো মাইনাস 5/6 দুটাতে কিউব আছে তো হোল কিউব এইটো হ'ব ইয়াৰ आंसर 5 নম্বৰ মাইনাস 27/16 পূৰণ 49 ঠিক আছে সলিউশন মাইনাস 27 কাক কিউব কৰিলে 27 এবিলা সৰু বিলা আমি তো এনে জানো 3 কিউব কৰিলে 27 ঠিক আছে তাৰ পিছত 16 দি আছে 4 ক স্কয়াৰ কৰিলে 16 হয় পূৰণ 7 ক স্কয়াৰ কৰিলে 49 হয় তো এবিলা সৰু বস্তু তো এবিলা তাৰ এইটো ই কৰিব নোৱাৰি তো এইটোৰ ইয়াৰ এইটোই आंसर তাৰ পিছত দিয়া আছে 6 নম্বৰটো চাওক কি দিয়া আছে 128/81 ঠিক আছে তো 9 ক স্কয়াৰ কৰিলে 81 হ'ব এখিনিলৈকে তো হলে বাকি ইয়াতে আৰু কোনো বস্তু দি ইয়াতে হৰণ না যায় তো এটো হল তাৰ পিছত 128 ক কিহেৰে কি কৰিব পাৰি ইয়াৰ উৎপাদক ওলাই লও আগত প্ৰথমত 2 ৰে যাব 2 ৰে 12ত 6 বাৰ যাব 2 ৰে 8ত 4 বাৰ যাব তাৰ পিছত 2 ৰে যাব 2 ৰে 3 বাৰ 2 ৰে 2 বাৰ আকৌ 2 ৰে যাব 2 ৰে 16 বাৰ আকৌ 2 ৰে যাব 2 ৰে 8 বাৰ আকৌ 2 ৰে যাব 2 ৰে 4 বাৰ আকৌ 2 ৰে যাব 2 বাৰ ঠিক আছে কেইটা 2 হল 1 2 3 4 5 6 7 ঠিক আছে মই ডাইৰেক্ট লিখিছো এটো ইমান আৰু ই নকৰো 2 to the power 7/9 স্কয়ার এটো হয় ইয়াৰ आंसर যদি গণিতবোৰ বুজি পায় তেনহলে এটা কমেন্ট কৰিব আৰু যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইবটো কৰি দিব আৰু ফেসবুকৰ পৰা চালে ফলো কৰি দিব